সেই দোস্ত নিউ ভিডিঅ' লগতে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোবাইল চাব লগা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি যাবলৈ ওলাইছোঁ গুৱাহাটী। আপোনালোকক যি দেখুৱাব আৰু দেখুৱাম। আৰু মোৰ মোবাইলতো বিশেষ চাৰ্জ নাই, 20% আছে মাত্ৰ। আপোনালোকক যোনখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু তাতে যাই কিনে মই মোবাইলটো চাৰ্জত বহাই কিনে আজি আমি মন্দিৰ দৰ্শন কৰিম আজি গুৱাহাটীৰ। আৰু বাছ ইতিমধ্যে আহি পালে দিয়ক। তো গাইছ এতিয়া আমি ব্ৰিজখন পাম গুৱাহাটীৰ, আমাৰ ব্ৰহ্মপুত্ৰৰ ব্ৰিজখন পাম এতিয়া। তো গাইছ মই এজন ছাবস্ক্ৰাইবাৰ লগ পালোঁ। এয়া কথা পাতিছে তেওঁ ফোনত আৰু তেওঁৰ বাবু এইটো। আৰু আমি শৰাইঘাট দলং পালোঁ। এইখন শৰাইঘাট দলং। তো বাইদেউ তুমি কি ক'বা? মই কি ক'ম? কিবা কওঁ তুমি এতিয়া? ভাইটিটোক ভালদৰে আগুৱাই নিব, আপোনালোকে ছাপোৰ্ট কৰিব। সেয়াই। থেংক ইউ গাইছ। ব্ৰহ্মপুত্ৰৰ ব্ৰিজ চাওক আপোনালোকে। তো গাইছ বাইদেউৰ ভাইটি এইটো। ভাইটি কেনে খবৰ? কেনে খবৰ? ভাল। আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই সফল হ'বলৈ চেষ্টা কৰিছোঁ আৰু ছাবস্ক্ৰাইবাৰো লাগাল পালোঁ মই। তো গাইছ আমি গাড়ীৰ পৰা নামিলোঁ। এয়া আমাৰ টিকলি। আৰু এতিয়া আমি বিৰুবাৰী গ'লে আৰু গাড়ী ল'ব লাগিব। আৰু এতিয়া আমি কিবা খাম ৰ'ব, কিবা খাই কিনে গাড়ীটো উঠি কিনে বিৰুবাৰী যাম। গাইছ মই পাহাৰৰ ভাগে আহিলোঁ আৰু আমাৰ যোনটো আমাৰ কইনা তাতে ওপৰত ঘৰ মই আপোনালোকক দেখুৱাইছোঁ। আৰু এতিয়া মই আইতাৰ ঘৰত আহিছোঁ আৰু আইতাৰ দোকানো আছে, ইয়াত সকলো আছে। এই পৰিৱেশ গুৱাহাটীত পুৰা কষ্ট, পানীৰ কষ্ট, কিবাৰ কষ্ট। গুৱাহাটীৰ পৰিৱেশ। কণ্টিনিউ ভিডিঅ'টো চাই থাকক। তো গাইছ আমাৰ এয়া চেংৰা এতিয়া আৰু চেংৰা এতিয়াই পুৰা একদম ষ্টুডিঅ' কৰি আছে কাপোৰ। আৰু কাপোৰ হেৰি কৰে, চিলাই কৰে। আৰু এয়া গুৱাহাটীৰ পৰিৱেশ। তো গাইছ এয়া ভগৱানৰ ফটো এনেকৈ ৰাখি থৈ দিছে। আৰু মই সৰু থাকোঁতে বহুত বস্তু খাইছিলোঁ এইখন দোকানৰ পৰা। আইতা আহি কি বুলি কয় হেৰি কৰি আছে, আঞ্জা কাটি আছে, চব্জি। গৰমৰ দিনত গৰম কথা নে গাইছ। এইটো পাৰ্ট 1 ভিডিঅ'।
যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম জয় জুবিন দা আৰু নেক্সট ভিডিঅ' আহি আছে আমি মন্দিৰ দৰ্শন কৰিম তাৰে পিছত আৰু নেক্সট ভিডিঅ' আহি আছে আমাৰ মাহীৰ বিয়া